হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' আপোনালোকে চবেই গম পায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমাৰ অসমলৈ আহিছে। চ' গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ বিনন্দিনী 2025 হৈছে। চ' ইয়াত কি হৈছে, 8,800তকৈও অধিক আপোনাৰ পুৰুষ আৰু মহিলাই একেলগে ঝুমুৰ নৃত্য প্ৰদান কৰিব। আমাৰ অসমৰ চাহ বাগিচা জনগোষ্ঠীয়ে এই ঝুমুৰ নৃত্যটো প্ৰদান কৰিব। চ' ঝুমুৰ ডেন্সটো কি হয়, টি ট্ৰাইবৰ হয়। আমাৰ অসমৰ টি ট্ৰাইব চাহ জনগোষ্ঠীয়ে এই ঝুমুৰ ডেন্সটো পাৰফৰ্ম কৰে। চ' সিহঁতৰ যেতিয়া হাৰ্ভেষ্ট ফেষ্টিভেল বুলি কয়। চ' কালি আমাৰ ঝুমুৰ বিনন্দিনী 2025 বৰ্ষ হ'ল। তাত আপোনাৰ এইটো ৱৰ্ল্ড ৰেকৰ্ড কৰিব চেষ্টা কৰিছে। একেলগে 8,800তকৈও অধিক আপোনাৰ পুৰুষ আৰু মহিলাই একেলগে নাচিছে, ঝুমুৰ নৃত্য প্ৰদান কৰিছে। যোৱা 3 মাহৰ পৰা ইয়াৰ আপোনাৰ প্ৰেক্টিচ চলি আছিলে। চ' কালি আপোনাৰ ফাইনেলি